আৰু কিছু সময় পাছতে আমি খেলখন আৰম্ভ কৰিম সমূহ ৰাইজবাসীকে আমি অনুৰোধ জনাইছোঁ খেলখন অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াত 0ৰ পৰা 9লৈকে সংখ্যা আছে আৰু ৰাইজৰ পৰা এই সংখ্যাবিলাক টানিব গুটি এটা টানিব আৰু আপোনালোকে পুৰস্কাৰ লৈ যাব আৰু ইয়াত প্ৰথম পুৰস্কাৰ কি আছে দ্বিতীয় পুৰস্কাৰ কি আছে আপোনালোকে জানে নিশ্চয় প্ৰথম পুৰস্কাৰ 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 25,000 টকা বেছি দেৰি নকৰি আপোনালোকে খেলখন আৰম্ভ কৰিব লাগে প্ৰত্যেকটো ডাব্বাতে 0 পৰা 9 লৈ আছে নে আছে ৰাইজৰ পৰা চেক কৰিব পাৰে ৰাইজসকল সব ঠিক আছে এতিয়া আপোনালোকে খেলখন আৰম্ভ কৰি দিয়ক প্ৰথমতে আপোনালোক খেলাখন ভালকৈ বুজাই দিওঁ মই এয়া এককৰ খাই 10 শতক হাজাৰ এয়া এককৰ খাই ইয়াৰ পৰা 5 গুটি টানি আহিব লাগিব 5জন সৰু ল'ৰাক মাতি দিওঁ আপুনি আহক তুমি আহা এৰে এটা টানি দিয়া লয়টো 8 চাওক ৰাইজ 8 আছে ইয়াত আপুনি নম্বৰ সংখ্যাবিলাক লিখি চাওক 8 এই চাওক ৰাইজ একক ঘৰত 8 ভালদৰে চাওক আৰু এজন বেলেগ মানুহ আহক ইয়াৰে লয় চাওক ৰাইজ 3 এয়া দহকৰ গাত 3 মাৰিছে চাওক আপুনি লিখি ৰাখক আৰু এজন বেলেগ মানুহ আহক বেলেগ মানুহ আহক কোন হয় আহক আপুনি আহক আহিছে ইয়াৰ পৰা লওক চাওক 6 ৰাইজ 6 শতকৰ ঘাট 6 আপুনি লিখক আৰু এজন বেলেগ মানুহ আহক আপুনি আহক ইয়াৰে নহয় ইয়াৰে 6 ইয়াতে 6 হাজাৰৰ ঘাট 6 মাৰিছে ৰাইজ আপুনি 6 লিখক মই এতিয়া আপোনালোকক প্ৰথম পুৰস্কাৰৰ নম্বৰটো কৈ আছোঁ 6,638 চাই লওক কোনোবা তাতে আছে নে এতিয়া খেলা শেষ হৈ গ'ল এতিয়া মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডৰ নম্বৰকেইটা কৈ আছোঁ আপোনালোকে নিজে টিকটত চাই থাকিব প্ৰথম পুৰস্কাৰ 6,638 আৰু ছেকেণ্ড দ্বিতীয় পুৰস্কাৰ 2,306 আৰু তৃতীয় নম্বৰটো হ'ল 2,486 আৰু আমাৰ এই লটাৰী খেলাটো নিউজতো দিয়া হ'ব আপোনাৰ কোনোবাৰ যদি নম্বৰ আছে আপোনালোকে এতিয়া নাপাব নম্বৰ আছে যদি খেলা ৰিজাল্ট দিছে চাংৰচোন নম্বৰটো 10খান টিকেট কাটছিলোঁ পালোঁ না এনাই গেল চাংৰ মিলে প্ৰথমটো মিলছে দ্বিতীয়টোও মিলছে তৃতীয়টোও মিলছে মই জিকছোঁ মই ফাৰ্ষ্ট পুৰস্কাৰটো পাইছোঁ প্ৰথম পুৰস্কাৰটো পাইছোঁ দাদা এই লটাৰী খেলাৰ টিকেটটো মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছোঁ আমি মিলাই চাইছোঁ আপুনি ফাৰ্ষ্ট পুৰস্কাৰ পাইছে আপুনি 1 লাখ টকা পাব আপোনাৰ ঘৰ ক'ত দাদা দেওচৰ আপোনাৰ নামটো কি শ্ৰী ডিম্পল কলিতা আমি কাম কৰিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিছোঁ লাগছিল দি আছোঁ আপুনি 96,000 টকা পাব
ৰেজিষ্ট্ৰেশ্যনত 4,000 টকা কাটা যাব। আমি এতিয়া লিখিছোঁ এইটো। দাদা মোক 4,000টো দিবই লাগিব, আপুনি সেনা কৰিলে নহ'ব। নহয় 4,000টো ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ নামত কাটা যাব। দাদা মই নাজানো, আপুনি ইখনতে লিখি এইখনত লিখি দিয়া হয়, কিন্তু আমি চৰকাৰক দিব লাগিব এই 4,000 টকাটো। মই নাজানো, কিবা কৰি হ'লেও দিবই লাগিব দাদা। এনেকৈ নোৱাৰি নহয়। দাদা মোক 1 লাখ টকা আপুনি দিবই লাগিব, 4,000টো কাটা নাযায়, আকৌ কাটা নাযায়। আপুনি কিয় বুজিব নাই? আপোনাৰ 4,000 কটা যাবই। কিয় যাব দাদা, কওকচোন আপুনি। এই ৰেজিষ্ট্ৰেশ্যনৰ নামত আপোনাৰ 4,000 টকাটো কাটা যাব, এইখিনি আমি চৰকাৰক দিব লাগিব। আপুনি মোক 4,000টো দিব লাগিবই, 1 লাখটো দিবই লাগিব। আপুনি বুজি পোৱা নাই। মই বুজি পাইছোঁ, আপুনিয়ে বুজি পোৱা নাই। দাদা মোক 1 লাখ টকা দিবই লাগিব আপুনি। নাপায় নহয়, আপুনি বুজকচোন, মই নোৱাৰোঁ। ৰ'বা মই অলপ ভালকৈ বুজি দিম। নাংগে দাদা, ভালকৈ বুজাব নালাগে, মই টিকেটখনত লেখাই আছে, আপুনি চাওক, নম্বৰটো চাওক একবাৰ। নম্বৰ মিলিছে, কিন্তু ইয়াত নাপায় নহয় আপুনি 4,000 টকাটো। নহ'লে বা 4,000 দৰমহা অফিচত দিব লাগিব। নহ'লে আপুনি টিকটখন ৰাখক, মোক 50 টকাটো দিয়ক।